ভয় খুৱাই দিলি দেই। অ দেখিছ আমিহে এতিয়া তাক ভয় খুৱালো। ঐ তইনো উত্তৰ দিবলৈ কি কাৰণে গৈছ? কাম নোহোৱা মানুহবোৰে এইবোৰকে নকৰি সময়বোৰ কেনেকৈ খেদিব? কি কলি? মোৰ কাম নাই? হা? এই দিগন্ত বৰুৱা কাম নাই বুলি ক'লে গাঁৱৰ মানুহে তহঁতক পাগল বুলি নকলেও চেৰা বলিয়া বুলিতো ক'ব। এই ঘৰৰ কামটোতো কামেই। ৰাতিপুৱাৰ পৰা এই মানুহটো ৰবলৈ সময় পোৱা নাই আৰু ইহঁতে আকৌ কয় কি মোৰ কাম নাই। ৰাতিপুৱাই 5 কিলোমিটাৰ চাইকেলত তুলি চন্দ্ৰদাইটিক মই ষ্টেচনত তুলি থৈ আহিছো বুজিছ। আৰু ইফালে আমাৰ পুতুলি মাহী এই গুণ্ডা পুতেকটোৱে বোলে নিচা খাই ঘৰত আকৌ গণ্ডগোল কৰিছে। তাক বুজাই লাভ নাই কাৰণে এটা কাউন্টেলেছৰ সোধাই ৱাৰ্ণিং দি থৈ আহিছো। আৰু মইনা মামাৰ জীয়েকৰ এটা ল'ৰা হৈছে। এই ৰখিবলৈ মানুহ লাগে নহয়। সেইকাৰণে হালধি বাৰী কেতেকী বুঢ়ীক পঠিয়াই থৈ আহোঁতে পৰিলি নহয় তহঁতি চাইকেলৰ আগত। তহঁত দুজনে একো নকলি যে? কিয় তোৰ জানো আৰু কিবা কবলৈ নাই? আৰু কিবা মানে? নহয় তোৰ কামৰ তালিকাখন ইমানেই ছুটি হ'ল নে? আচল কামটো কৰিবলৈকেতো এইফালে আহিছো। আচল কাম? তোক লগ কৰিবলৈ আকৌ। ঐ তোক লগ নকৰিলে দেখোন মোৰ দিনটো অৰ্থলৈ যায়। এইবাৰ চাইকেল ৰিপেয়াৰিঙৰ ধৰিলি নেকি? চাইকেল ৰিপেয়াৰিঙৰ কথা চাইকেল এখনত থাকে কি হা? মানে অতি সহজ। চেডুল পেডুল আৰু হেডুল। এই বাবলুটোৰ লেবেল চাচোন। সি চাইকেলৰ মেৰামতিৰ দোকান খুলি নিজকে উৰাজাহাজৰ দোকান খোলা বুলি ভাবিছে। এই চাইকেলৰ এই চকাটো বাওঁফালে টানে 2 দিন ঘূৰাই পঠিয়াইছে বুজিছ। 2 দিনকে ঘূৰাই পঠিয়াইছে। ময়ো বাপেকে কম নহয়। সি যদি 12 মই 13হে। মেচিন চেচিন নহয় নিজে ভাল কৰিম বাপেকে। ঠিকেই কৰিছ। হেৰি নহয় যদি ভাল হয় বুলি ভাব ইয়াতে হৰিহৰ চাইকেল ৰিপেয়াৰিং চেণ্টাৰ বুলি এখন চাইনবোৰ্ড লগাই দে। এই বয়সত মই কাৰ কাৰণে টকা ঘটিম হা? পিছে তই হবলা দেৱী দৰ্শন কৰি আহিলি। তই চাগে ভাবিছ নিজে বিয়া বাৰু নকৰিলো বাবে মই হবলা একোৱে বুজি নাপাওঁ হা? ছোৱালীজনী ভাল, পিছে বাপেকটো বৰ অহংকাৰী। তেতিয়া মই মৰিয়নি থানাৰ ওচি। নাগালেণ্ড বৰ্ডাৰৰ গণ্ডগোলৰ কথাটো তোমালোকেতো জানাই। 10 মাহ আছিলো। 10 মাহতেই শেষ। মানে কোন? কি কোন হে? গণ্ডগোল আকৌ। কিন্তু ছাৰ হিমা সমস্যাটো এতিয়াও চলি আছে। মই DSP হৈ ঘূৰি অহাৰ পাছত আকৌ আৰম্ভ হৈছে। বেয়া কাম। ছাৰক সেই মৰিয়নিতে ফিক্স কৰি থব লাগিছিল। তেতিয়া হিমাও ফিক্স থাকিলেহেঁতেন, ছাৰো ফিক্স থাকিলেহেঁতেন। এই হেৰি নহয়, এতিয়া কামৰ কথালৈ আহা। তোমালোকে বিহু সন্মিলন পাতিছা। হয় ছাৰ। ভাল কথা। কিন্তু মই সাধাৰণতে চান্দা নিদিওঁ। কিন্তু তোমালোকক দিম। তোমালোকক মোৰ ভাল লাগিছে। মই পুলিচত চাকৰি কৰা মানুহটো। ডিচিপ্লিনত থকা মানুহক মই ভাল পাওঁ। হেৰি নহয়, তোমালোকৰ নামকেইটা মই সোধা নাই নহয়। হেৰি মানে ছাৰ আমি মইনা জান। মইনা জান? এইটোতো জানো ছাৰ। এইটো হ'ল এটা বিহু কেছেটৰ নাম। মই মইনা আৰু মই জান। তাকেই কোৱা। পিছে এই মুখ্য অতিথি কাক কৰিলা? মহাজনে বেছিকে দিলেতো সেইকাৰণে। কিমান দিলে? মানে ছাৰ 1201 টকা। মোৰ নামত লিখা 2201 টকা। আৰু এতিয়া কোৱা মুখ্য অতিথি কোন? আপুনি ছাৰ। কি বিহু চান্দা 2000 টকা? আমাৰ মাইনা আৰু জানৰ কাম। ৰিটায়াৰ্ড DSP গেছ দি ইমান ফুলালে যে। এনেও মানুহটোৰ টকাৰ এটা বাহাদুৰি আছে। আৰু জীয়েকৰো? জীয়েক? তই চিনিয়ে নাপাৱ নেকি? তই নিশাৰ কথা কৈছ। আচৰিত লাগে বুজিছ। সেইটো বাপেকৰ সেইজনী জীয়েক বুলি কবলৈ সাধাৰণ মানুহেতো বিশ্বাসেই নকৰিব। হ'ব দে, মানুহৰ কথা নালাগে নহয়। কিন্তু দাদা তহঁতৰ এই মিলা মিছা কথা যদি
দিগম্বৰ কাকতিয়ে গম পায়? গমটো পাবই, কাৰণ সুগন্ধি আৰু প্ৰেম দুইটা বস্তু লুকুৱাই ৰখা সম্ভৱ নহয়। কিয় অসমত আহিলি যে? ৰাতিপুৱাৰ পৰা তোলৈ যে ইমান মনত পৰিল, গুচি আহিলো। কিন্তু তই ক'বালৈ যাবি নেকি? আৰু কি আজি সংঘৰ বিহু ফাংচন নাই? মই যাওঁৱেই। যাৱ? তেন্তে মই মিছাতে আহিলো নেকি? ইয়াৰ কথা শুনিছ? বিহু দিনাতো নাহিলি? বহ চাহ তাহ খাই যাবি। মই আহো দেই। আপুনি যে কি কৰে দেউতা? মুখ্য অতিথি হ'বৰ কাৰণে ইমান টকা কিয় দিব লাগে? কোনোৱেতো 50 টকাও নিদিয়ে। ক'ৰ পৰা দিব? আমাৰ ইয়াত মোৰ সমান ডাঙৰ চাকৰি কৰা মানুহ থাকিলেহে। এই বুলি কি মই দিন মহাজনৰ ওচৰত হাৰি যাম নেকি? এইটো কিন্তু বৰ বেয়া কথা হৈছে দেউতা। টকা পইচাই জানো মানুহৰ সৰু ডাঙৰ জুখিব পাৰি? গাঁৱৰ অনুষ্ঠান এটা কেনেকৈ সুকলমে পাৰ হৈ যাওক সেই বুলি ভাবিহে মানুহে দান কৰিব লাগে। তাৰ মানে এতিয়া তোৰ পৰা মই শিক্ষা ল'ব লাগিব। এটা কথা মনত ৰাখিবি, এই গাঁওখনলৈ উভতি আহিছো যেতিয়া দৃশ্য কিন্তু মোৰ এটাই, যিখন গাঁৱৰ মানুহে মোৰ দেউতাক এদিন ইটিকিং কৰিছিল, সেইখন গাঁৱৰ মানুহে মোক এই দিগম্বৰ কাকতিক সমীহ কৰিব লাগিব, সন্মান কৰিব লাগিব। নাখাওঁ বুলি কৈছিলো, বহুত খোৱালা। এতিয়াতো বিহু বুলি মই তোমাক কিবা এটা উপহাৰ দিব লাগিব। উপহাৰ? কাক? ইয়াতো তোমাৰ আৰু মোৰ বাহিৰে কোনো নাই। মোক? মানে? নিজকে ফাঁকি দিয়া সমান বেয়া কাম নাই দলি। সঁচাকৈ কোৱাচোন, তুমি জানো মোক ভাল নোপোৱা? ঐ বুজিছ নাই, বিপুলে খানা দিম বুলি কৈ নিদিলে, আৰু জুলুকনে মাংসৰ বাবে 500 টকা দিব জানিব। আৰু সেই ৰমেন যে সেই বদমাছটো, আৰু সি যে কি তাক সেই 3খন মান বহি দিয়ে গোটেইখন বৰবাদ হৈ গ'ল। মই তোক আগতে কৈছিলো নালাগে বুলি। বাৰু সেই চব এতিয়া বাদ দিছো। এই হেৰি নহয়, এই আগফালে চকী এখন ৰাখিছ নহয়? ৰাখিছো, কিয় নাৰাখিম? 2000 টকা দিছে। গোলাপ, টগৰ, কপৌ, কেতেকী, নাৰ্জী। এই নিচিনিবা নাচিম নাচিম লাগিছে ঐ কুলিটিয়ে মাতিছে। চিঙিম চিঙিম লাগিছে ঐ ফুলৰে পাহিকে। নাচিম নাচিম লাগিছে ঐ কুলিটিয়ে মাতিছে। চিঙিম চিঙিম লাগিছে ঐ ফুলৰে পাহিকে। বুজিবলে তোমাৰ খোপা তই দেহা, বুজিবলে তোমাৰ খোপা। ফুল ফুলি মৰহিব
যাব আমাৰ যৌৱন ৱাহ কেতিয়া হ'ব আমাৰ মহামিলন এই বহাগতে তামোল পাণৈ কাটিব কইনা সাজেৰে নিজকে মোক সজাব ঘূৰিব হাগতে বিয়াখনি পাতিব মাহ হালধিৰে নোৱাব মোক ধুৱাব বেইৰে তলতে ঐ দেহা বেইৰে তলতে বেইৰে তলতে চেনাই বেইৰে তলতে ফুল ফুলে বসন্ত মৰম জাগে তোমালৈ মোৰে হৃদয়ত ফুলে ফুলে পৰি ভমৰাই মচুহে ফুলে ফুলে পৰি ভমৰাই মচুহে গুণগুণ সুৰত গুণগুণ সুৰত গুণগুণ সুৰত গুণগুণ সুৰত আজি কিন্তু বচাই দিলি দেই দিগন্ত তোৰাও নিশাৰ গীতটো বাহিৰে অন্যবিলাকে কিনো বজালে ধৰিবই নোৱাৰি ফালি দিছে একেবাৰে ফালি দিছে আচ্ছা আচ্ছা এতিয়া এইবিলাক বাদ দেচোন এইবিলাকে পিছত পাতিম এই গুৰুৱাবাহী হুঁচৰি দলটোক বিদায় দিব লাগে নহয় হেই নাই নেকি হেত তেৰিকা ক'ত দিছো ধনীয়ে ক'ব লাগে দে এল এৰা বহুত দেৰিয়ে হ'ল ময়ো যাওঁ হেৰি নহয় আমাৰ দলি গ'ল নেকি অ? মই আহোঁ কালিলৈ আহিবা নহয় ক'ব নোৱাৰো আপুনি এতিয়া যাওক নিত্যানন্দ আৰু মই সৰুতে একেলগেই পঢ়িছিলো তেতিয়া আমাৰ বৰ পুতৌ লগা অৱস্থা আছিল দেউতা এটা চাকৰি পাই ইয়াৰ পৰা গুচি গৈছিল লগতে আমিও তেনেহ'লেনো ইয়ালৈ কিয় আহিলা কাৰণ আছে দেউতাৰ সেই পুতৌ লগা অৱস্থা এইখন গাঁৱৰ মানুহে বৰ বেয়াকৈ উপলঙা কৰিছিল দেউতাক সিহঁতে মগনী আৰু ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰিছিল আৰু মই সেই প্ৰতিশোধ ল'বলৈ এই গাঁওখনলৈ উভতি আহিছো আজি আমাৰ গানটো চবেই ভাল পালে গান আচৰিত হলি যে তই ফাংচনত নাছিলি নেকি হে আছিলোতো আছিলি তাৰ মানে তোৰ গানটো ভাল নালাগিল সেই বুলিনো মই কেতিয়া ক'লো আৰু তোৰ গাননো কেতিয়া বেয়া হয় মই মোৰ কথা কোৱা নাই নিশাই কিন্তু খুব ভাল গান গায় হেৰি নহয় তই পৱনৰ লগত আহিছিলি নহয় সিটো অহা নাই বুলি ভাবি আছিলো আহিছিল সোনকালে ঘৰ পাব লাগে কাৰণে তোক লগ নকৰিলে মই তাক আশাও কৰা নাছিলো মানুহক নিজকে সি মোৰ বন্ধু বুলি কয় যদিও তাৰ মোৰ বহুত কথাই ভাল নালাগে নুবুজা কথা এটা 10 বাৰ সুধিলৈ মই বেয়া নাপাওঁ কিন্তু নুবুজাকৈ বুজিছো বুলি ক'লে মই সহ্যই কৰিব নোৱাৰো বুজিছা নহয় বুজিছো ছাৰ নুবুজাকৈ কোৱা নাইতো নাই কোৱা ছাৰ এতিয়া যোৱা আমি আহিছো ছাৰ ছাৰ কি হ'ল আকৌ আহিলা যে কিবা থাকি গ'ল নেকি নাই ছাৰ পিতাই এইটো আপোনাক দিবলৈ কৈছিল এই মাহত এইটোকে ৰাখক ছাৰ মানে পিতাই যোগাৰে কৰিব নোৱাৰিলে আপোনাক বেয়া পাবলৈ মানা কৰিছে নাই নাই বেয়া কিয় পাম আমি কেনেকৈ চলিছো সেয়া আমিহে জানো দেউতা ৰিটায়াৰ পাছত ঘৰতে ল'ৰা পঢ়ুৱাব লগা হৈছে মই ৰাতিপুৱা গধূলি দুটাকৈ টিউচন কৰিছো কিন্তু এনেকৈ আমি সদায় চলিব পাৰিম জানো
তই অন্য কিবা এটা কৰাৰ কথা নাভাব কিয়? অন্য কিবা ভাবিলে জানো কিবা কৰিব পাৰি? যিকোনো পাবলৈ হলে কাৰোবাৰ চিফাৰিচ লাগিবই, আৰু আমাৰতো সেয়াই। তই মন বেয়াকৈ নাথাকিবিচোন, সদায় দিনবিলাক আৰু একে হৈ নাথাকে নহয়। মই বাৰু হীৰেণ মামাকে কিবা এটা কৈ চাওঁ। হীৰেণ মামা? আমাৰ মন্ত্ৰীয়ে ক'লে বোলে তোমালোকে মোৰ ওচৰত আমনি কৰি নাথাকিবা, চলিহাই যি ক'ব সেয়ে হ'ব। চলিহা কোন হে? ভিনদেউ, আপোনালোকেহে মোক হিৰো হিৰো হীৰেণ হীৰেণ কৈ থাকে। বাহিৰততো চবে মোৰ উপাধিটোহে জানে। সেইদিনা যে বৰহাটলৈ মুখ্যমন্ত্ৰী ছাৰ আহিছিল, তেখেতেতো সকলোৰে আগতে ক'লে বোলে আপোনালোকৰ লগত যেতিয়া চলিহা আছে আৰু চিন্তা নাই, চব কাম সময়মতে হৈ যাব। বুজিছেতো? বুজাটো ঠিকেই বুজিছো। চৰকাৰখনতো মোটামুটি তুমিয়ে চলাই আছাতো হিৰো। ভিনদেৱে ঠাট্টা কৰিছেতো, মই অৱশ্যে বেয়া পোৱা নাই, আৰু এইটো লাইনততো বেয়া পালে নচলে। বাৰু কওক ভিনদেউ, ফোন কৰিছিল যে? ফোন নকৰিলেতো তুমি নাহা। হেৰি নহয়, তুমি হলা নিশাৰ একমাত্ৰ মোমায়েক, তাইৰ বিয়াখন পাতিব লাগে নহয়। বিয়াটো পাতিবই লাগিব। কিন্তু বিয়া পাতিবলৈতো এটা ভাল ল'ৰা লাগিব। ভাল ল'ৰা এটা আছে। আছে? বাপেকৰ একমাত্ৰ ল'ৰা, টকা পইচাৰ কোনো অভাৱ নাই। এই ভিনদেউ, এই 2 নং পটীয়াৰ বুবুল বৰাক আপুনি চিনি পায় নহয়? বাপেৰে নামটো লৈ তই সদায় কি চলিম বুলি ভাবিছ নেকি? কাম কাজত কি ধৰিব নালাগে? ইফালে ঘৰত সোমালে মাৰাৰ ঘেন ঘেননি, কেৱল বিয়া বিয়া। মায়েতো ক'বই, আৰু ক'লেই হ'ল নাই। মই যা তা ছোৱালীজনী বিয়া কৰাই মোৰ জীৱনটো বৰবাদ কৰি দিব নোৱাৰো নহয়। তই কৰিব খুজিলো আমি জাকে তাকে বোৱাৰী বুলি মানি ল'ম নেকি? কিন্তু বাপেৰৰ ওপৰত চলি থকা বেকাৰ ল'ৰালৈ কোনেও ভাল ছোৱালী বিয়া নিদিয়ে, বুজিছ? একেটা কথাকে শুনাই নাথাকিবা না। কাম নকৰোঁ বুলিতো মই কোৱা নাই। পটীয়া প্ৰাইমেৰী স্কুলৰ ঘৰটো নতুনকৈ সাজিব, আৰু সেই কামটো মই কৰিম। তয়ে কৰিবি মানে? টেণ্ডাৰ হ'ল জানো? হ'ব, কিন্তু কামটো মই কৰিম। 2 এদিনতে সকলোবোৰ বন্দবস্ত হৈ যাব। কৰিব খুজিছ কৰ, মোৰ আপত্তি কৰিব লগা কিটো আছে? কিন্তু মই ভাবিছিলো আপুনি এবাৰ হীৰেণ চলিহাক লগ কৰি মোৰ কথাটো ক'ব। আপুনিতো তেখেতক চিনিও পায়। চিনিটো পাওঁ, কিন্তু এই সৰু কথাটোৰ কাৰণে মই তেওঁক কিয় লগ কৰিব লাগে? কাৰণ তেখেতৰ মন্ত্ৰী এমেলা চবৰে লগত বৰ ভাল, আৰু আপুনি যদি এবাৰ তেখেতক মোৰ কথাটো কয়, কামটো চাগে ময়ে পাম। কিন্তু এইটো এটা নিয়মৰ কথা নহয়, আৰু এনেকুৱা এটা অন্যায় অনুৰোধ মই কেতিয়াও কৰিব নোৱাৰো। তাৰমানে আমি সদায় এনেকৈ থাকিব লাগিব? এইটো যুগত আদৰ্শ কোনো দাম নাই দেউতা, আৰু তাৰ প্ৰমাণ আপুনি নিজেই। কিন্তু এটা কথা তয়ো মনত ৰাখিবি, মোৰ আদৰ্শ তহঁতৰ মানত মূল্যহীন হলেও কিন্তু এনেকুৱা এটা দিন আহিব যিটো কথাক লৈ তহঁতে এদিন গৌৰৱ কৰিবি। ঠিক আছে, আপুনি মোক সহায় নকৰিলেও হ'ব, কিন্তু যেনেকৈ নহওক এই কামটো মই কৰিমেই। মোৰ বাবেতো ভবা মানুহ নোহোৱা নহয়। ছাৰ বহিছে। ছাৰ? মোকে কৈছা নেকি? বহিছো। এই দিছপুৰত আকৌ বহিবলৈকে আহৰি নাই নহয়। এই আধাৰশিলা, এই উদ্ঘাটন, এই বিধানসভা, এই উন্মোচন, একেবাৰে উশাহ ল'বলৈকে আহৰি নাই নহয়। ছাৰ মাত্ৰ এজন মানুহ হৈ ইমান বিলাক জোৰা মাৰিব লাগে নে? নহয় হে, এই আমাৰ ছাৰসকলকলে নেযায় নহয়, মোকো লগতে টানি আজুৰি লৈ যায় নহয়। সেয়া তই এতিয়া শুনিলিতো মই না, মই তোক কৈছিলো নহয়, তই আকৌ সেই ইঞ্জিনিয়াৰ ছাৰৰ ওচৰলৈহে যা। ইঞ্জিনিয়াৰ? এৰা, সেই কামটোতো তেখেতৰ আণ্ডাৰতহে। কাম? পটীয়া সেই প্ৰাইমাৰী স্কুলৰ কামটো তেখেতৰ আণ্ডাৰত হলে কি হ'ব? তেখেতটো নিজেওতো আমাৰ ছাৰৰ আণ্ডাৰতহে কাম কৰে, নহয়নে ছাৰ? নাপায়। এইবোৰ কথা কলে মই বৰ লাজ পাওঁ হে। মইনো কি
ৰাইজৰ সেৱকহে। এই কোৱাচোন মই বাৰু কি সেৱা কৰিম তোমালোকক? চি আমাক সেৱা কৰিব আপুনি কৈছে কি ছাৰ? এই স্কুলৰ ঠিকাটো আমাৰ লগৰে দিগন্ত বৰুৱাক দিয়াই দিয়ক ছাৰ। আমি সন্তুষ্টি হৈ যাম ছাৰ। কি সন্তুষ্টি? কি কথা কওঁ? নহয় ছাৰ, কৃতজ্ঞ হৈ যাম, কৃতজ্ঞ। তই কণ্টেক্ট কৰিবি? নকৰিলে নহ'ব। দেউতাৰ ৰোজগাৰৰ ওপৰত চলি চলি নিজকে ঘৃণা উপজিছে। নাই নাই, তই কিয় তেনেকৈ ভাবিছ? কিবা কাম চামৰ খবৰ পাইছ নেকি? আমাৰ পতিয়াৰ স্কুল ঘৰটো যে, সেইটো বোলে নতুনকৈ সাজিব। তাকেই অ' হয় নেকি? খবৰটো তই কেনেকৈ পালি? পালো আৰু। তই হীৰেণ চলিহাক চিনি পাৱ নহয়? তেওঁ বৰ্তমান ইয়াতে আছে। হীৰেণ চলিহা? অ' পলিটিকেল দালালটো ইয়াত ক'ত আছে? হেৰি ৰ'বচোন, আপোনালোক অলপ ৰ'বচোন। আমাক মাতিলে? ৰৈছো এতিয়া কওক। মানে দিগন্ত বৰুৱাৰ ঘৰ কোনটো? আপুনি ইয়ালৈ নতুনকৈ আহিছে নহয়? আপোনাৰ ঘৰ? ঘৰ? আপোনালোকে বুজাই নাই, মোৰ ঘৰ ইয়াতেই। সৰ্বনাশ, আপোনাৰ ঘৰ ইয়াতেই আৰু আপুনি দিগন্ত বৰুৱাৰ ঘৰ বিচাৰি ফুৰিছে? আপুনি জানে আগ্ৰাৰ তাজমহল, দিল্লীৰ কুটুব মিনাৰ, লালকিল্লা আৰু সেই শিৱসাগৰ ৰংঘৰ তলাতল ঘৰৰ দৰে আমাৰ ইয়াত দিগন্ত বৰুৱাৰ ঘৰটো বিখ্যাত ঘৰ। কি হৈছে? তেখেতে এটা ঘৰ বিচাৰি ফুৰিছে। ঘৰ? দিগন্ত বৰুৱাৰ ঘৰ। বাৰু বাৰু, আচ্ছা, আপোনাৰ দিগন্ত বৰুৱাৰ ঘৰটো লাগে নে দিগন্ত বৰুৱাৰ মানুহটো লাগে? মই আচলতে তেওঁকহে লগ পাব বিচাৰিছো। ঠিক আছে, আহক। কিন্তু আপোনালোক যাওক, এখেতক ময়ে দিগন্ত বৰুৱাৰ ঘৰলৈ লৈ যাম। আহক। মই না দেখিছোনে বাৰু? দেখিছো জান, কিন্তু এটা কথা নহয় জান, আমাক বাৰু এইদৰে কোনোবাই কিয় বিচাৰি নাহে? এটা কাম কৰিবি, তই ঘৰলৈ গৈ তোৰ মুখখন ভালদৰে আইনাত চাই ল'বি আৰু তাৰ পাছত যিটো প্ৰশ্ন তই কৰিলি তাৰ উত্তৰটো পাই যাবি। আহক 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 আহক, ভিতৰলৈ আহক। বহক। কিন্তু আগতে বহকচোন। এতিয়া কওক, আপুনি দিগন্ত বৰুৱাক কিয় বিচাৰিছিল? ৰ'বহে, আগতে আপোনাৰ কথা কওকচোন। মই সেইবোৰ কথা তেখেতকহে ক'ম। তেতিয়াহ'লে কওক আকৌ। মানে ময়ে দিগন্ত বৰুৱা। আপুনি? কিয় বিশ্বাস হোৱা নাই? নাই বিশ্বাস হৈছে, কিন্তু এইটো কথা আপুনি আগতে ক'ব পাৰিলেহেঁতেন। পাৰিলোহেঁতেন, কিন্তু কিয় জানো আপোনাৰ লগত অলপ ধেমালি কৰিবলৈ মন গ'ল। এতিয়া কওক। মোৰ নাম নিশা। নিশা? আপোনাৰ জন্ম নিশ্চয় ৰাতি হৈছিল। আচলতে মোৰ ঘৰ ইয়াতেই। মোৰ দেউতা তেখেতৰ নাম দিগম্বৰ কাকতি, ৰিটায়াৰ্ড DSP। আজি বহু বছৰৰ পাছত 5 মাহৰ আগতে তেখেতে নিজ গাঁৱলৈ উভতি আহিছে, আৰু আপুনি DCP গাৰ্লছ কলেজৰ পৰা BA দি 5 দিন আগতে আহিছে। মই ঠিকে কৈছোনে বাৰু? ঠিকে কৈছে। আপুনি চাগে ইয়াকো জানে মই আপোনাক কিয় বিচাৰি ফুৰিছো। সেইটোহে মই নাজানো। মোক ডিব্ৰুগড়ৰ দূৰদৰ্শনৰ যুৱ অনুষ্ঠানলৈ গীত গাবলৈ মাতিছে। মই তাৰমানে তোমাক এটা গীত শিকাব লাগিব? হয়, মাত্ৰ এটা গীত।
পিন্ধা পাতৰে সাজপাৰ তুমি তুলি পিন্ধা সোণৰে অলংকাৰ তুমি তুলি পিন্ধা পাতৰে সাজপাৰ এনেই তুমি শুৱনি হৰিণী নয়নী হৰিণী নয়নী কেনেকৈ নকবা লাজ লাগি যায় ৰং ৰূপ কেনোহাই দুদিনতে যায় কেনেকৈ নকবা লাজ লাগি যায় ৰং ৰূপ কেনোহাই দুদিনতে যায় সঁচা যদি মৰম দিয়া সঁচা যদি চেনেহ দিয়া সঁচা যদি মৰম দিয়া সঁচা যদি চেনেহ দিয়া সেয়া কি যে মিঠা চেনাই চেনাই চাই চাই হেঁপাহ নপলাই তোমাৰ মুখনি তোমাৰ দেহাতি তোমাক ভাল লগে ভাল পোৱা দিলা যে প্ৰতিশ্ৰুতি লগৰী হোৱা তোমাক ভাল লগে ভাল পোৱা দিলা যে প্ৰতিশ্ৰুতি লগৰী হোৱাত সময় যাব আগুৱাই যৌৱন যাব ভটিয়াই দিয়া না মৰম ধাৰি দিয়া উপচাই দিয়া না মৰম ধাৰি দিয়া উপচাই কেনেকৈ নকবা লাজ লাগি যায় ৰং ৰূপ কেনোহাই দুদিনতে যায় কেনেকৈ নকবা লাজ লাগি যায় ৰং ৰূপ কেনোহাই দুদিনতে যায় সঁচা যদি মৰম দিয়া সঁচা যদি চেনেহ দিয়া সঁচা যদি মৰম দিয়া সঁচা যদি চেনেহ দিয়া সেয়া কি যে মিঠা চেনাই চেনাই দিয়া না মৰম ধাৰি দিয়া উপচাই দিয়া না মৰম ধাৰি দিয়া উপচাই দিয়া না মৰম ধাৰি দিয়া উপচাই ডলি ডলি তয়ো কিন্তু দেই যেনেকৈ চিঞৰিছ আনে কিবা বুলিহে ভাবিব ৰ অ'। বৰদেউতা মই ভাল খবৰ এটা লৈ আহিছো মোৰ ৰিজাল্ট ওলাল ৰিজাল্ট অ' তাৰ মানে তুমি এবাৰ গ্ৰেজুৱেট হ'লা বেছ বেছ মই বৰ ভাল পাইছোঁ কি বৰদেউতা অকল ভাল পাইছো বুলি ক'লে হ'বনে আপুনিতো নিয়মতে মোক চাহ মিঠাই খুৱাব লাগে তুমি ঠিকেই কৈছা এইকেইটা দিনতে তুমি আমাক ইমান আপোন কৰি ল'লা যে তোমাৰ ৰিজাল্টটো শুনি মোৰ এনেকুৱা লাগিছে যেন মোৰ নিজৰ ছোৱালীহে মোক খবৰ দিছে কিন্তু আইজনী যাৰ নিজৰে এসাঁজ খায় আন এসাঁজৰ কাৰণে চিন্তা কৰিব লাগে তেওঁ আনক চাহ মিঠাই খুৱাই কি অপায়ন কৰিব পাৰে আকৌ কেতিয়াকে আহিবা অহাৰ কথাটো এতিয়াই ক'ব নোৱাৰো ভিন্দৌ কাৰণ বিধানসভাৰ অধিৱেশনো আছে বিধানসভাত তোমাৰ কি কাম হে তুমিতো মন্ত্ৰী এমএলএ একো নোহোৱা এই পুলিচৰ মানুহ হৈও এইবোৰ কথা বুজি নাপায় নে ভিন্দৌ এই মন্ত্ৰী এমএলএবোৰ সলনি হৈয়ে থাকে আমিবোৰহে কেপিটেলৰ স্থায়ী বাসিন্দা বাৰু বাৰু মই নোৱাৰো কি কম তুমি নিজে ক'বলৈ লাজ পোৱা নাই যেতিয়া পিছে হিৰেণ ভিন্দৌ এই মই কোৱা কথাষাৰ আকৌ তুমি মনত ৰাখিবা বিয়াৰ কথাটো এই হ'ব বাৰু এই হেৰি নহয় এই ক'বালে ওলাই গৈছে নেকি জানো ঘৰত কাম কাজ একো নাই নহয় গৈছে চাগে ক'ৰবালৈ ওলাই ভিন্দৌ এই দিগন্ত বৰুৱানো কোন আছে ল'ৰা গান চান গাই কিয় এই নিখাই দেখোন সেই ল'ৰাটোৰ কাৰণে মোক বৰকৈ খাটনি ধৰিছে দিগন্তৰ কাৰণে সেই প্ৰাইমেৰী স্কুলৰ কণ্টেক্টটো বোলে দিগন্তক যেনে তেনে দিয়াব লাগে দিয়াব পাৰিবা চেষ্টা কৰি চাব পাৰো
কোনো দৰকাৰ নাই। এইখন গাঁৱৰ কাৰো উন্নতি মই কামনা নকৰো। হ'ব আপুনি কৈছে যেতিয়া মোৰনো আৰু কি দৰকাৰ? আহোঁ এতিয়া মই। জানো অ' বাপেকটো ডাল দৰিদ্ৰ আছিল। খেতি বাতি নাই, কাম কাজ নাই। এই দিগম্বৰ কাকতি বোলাজনে 10 বছৰমান বয়স থাকোঁতে ঘৰত তলা লগাই চহৰলৈ গৈছিল। আজি 10 বছৰ আগতে পুলিচৰ গাড়ীত উঠি আহি এই ভঙা ঘৰটোৰ তলা খুলিল। তাৰ পাছত ইটা বালি আনি ভঙা ঘৰটো সজালে। এতিয়া কাম কাজ শেষ, নিগাজুকৈ বহিছে। হেৰৌ পুলিচত থাকোঁতে বহুত টকা মাৰিল যেন পাইছো। হওক দে, শহুৰেৰৰ সম্পত্তি এদিন তই পাবি দে। তই হবলা ইয়াতে বহি বহি সম্পত্তি হিচাপ কৰি আছ। অ, তো। সিফালে কাষেদি গ'লেও মাত সাৰ নিদিয়ে। বাহ, তোকো মানিছো দেই। তোক গোটেইখন বিচাৰি চলাত কৰি ফুৰিছ আৰু তই হৰিকাইৰ লগত মেল মাৰি ফুৰিছ। তোৰ হবলা মোলৈ হিংসা লাগিছে হা? লাগিবতো। ৰবা, মোৰ কথাৰ ওপৰত কোনো কথা নকবা। মই ভাল খবৰ এটা লৈ আহিছো। ভাল খবৰ? হেৰৌ চাহাবে তহঁতক বিয়াৰ মত দিলেই নেকি? হৰিকাই যোৱা, মই একো নকওঁ। ঠিক আছে, তই ক। হৰিকাই আৰু একো নকয়। কালি জান আৰু মইনা যোৱাৰ পাছত হিৰেণ মামাক মই ইমান পেৰি পেৰি ধৰিলো যে তেওঁ ৰাজি হৈ গ'ল। মানে স্কুলৰ কামটো তয়ে পাবি। ভাল লাগিল দে। হে আপুনিতো জানে চলিয়া, আৰু এনেকুৱা কেইটামান বান্দুল দেখুৱাই মই ইঞ্জিনিয়াৰ চাহাবৰ পৰা মোৰ ল'ৰাটোৰ কাৰণে মই কাম আদায় কৰিব পাৰোঁ। এই জানো বৰা, আপুনি যে গভীৰ পানীৰ মাছ, এই কথা আৰু মই নাজানো নেকি? সেইবোৰ গভীৰ পানীৰ মাছ চাছ মই একোডাল বুজি নাপাওঁ। মুঠৰ ওপৰত চৰকাৰৰ টকা তুমিও খাবা, ময়ো খাম, বাছ। হয়, চৰকাৰৰ চৰ্ত চাইতে আমি মিলি জুলি থাকিম আৰু নে কি কয় বৰা আপুনি? তেতিয়াহ'লে মামা কামটো তেন্তে মই পাম। বেচেৰাটো বৰ সৰল ল'ৰা দেই। পিছে দেউতাৰৰ পৰা কাইদা কিটিপবোৰ শিকি লোৱাটোহে দৰকাৰ। ঐ যাচোন যা। মানে ক, এই চলিহে ভাত খাব। এই পিছে বৰা, এই ল'ৰাৰ বিয়া বাৰুৰ কথা কি চিন্তা কৰিছে? এই উপযুক্ত ঘৰ এখন পালে ল'ৰাৰ বিয়া পাতিম। এই DSP দিগম্বৰ কাকতি ঘৰখন আপুনি কেনে দেখে? ভালেই দেখো। মই তাক উপদেশ দিবলৈ কেতিয়াও নাযাওঁ। তথাপিও কামটো নিয়মমতে হোৱা হ'লে মই বৰ সুখ পালোহেঁতেন। আপোনাৰ কথা মই বুজিছো বৰদেউতা, কিন্তু এবাৰ ভাবকচোন, দিগন্তই দেখোন নিজেও এইখন স্কুলতে পঢ়িছিল। সি অন্তত বেছিকৈ লাভ হ'বলৈ বুলি কামটো বেয়াকৈ নকৰে। আৰু সিটো টকা পইচা লৈ কামটো কৰিবলৈ যোৱা নাই। কৈছোতো, মই আৰু কাকো উপদেশ দিবলৈ নাযাওঁ। আহোঁ। বৰদেউতা এই সময়ত ওলাই গ'ল যে? দেউতাই এটা টিউচন কৰিবলৈ গৈছে নাহৰবাৰীত। ইয়াৰ পৰা 7 কিলোমিটাৰ মান হ'ব। ৰৈছনে? তোৰে ভাল অ'। আমাৰহে জীৱন গাড়ী চলাওঁতেই গ'ল। গাড়ী নে চাইকেল? মিছাতে মোৰ লগত মেল মাৰি থাকিলে ল'ৰাৰ গাৰ্জেনে দৰমহা নাকাটিব জানো? পিছত শুনিলে মোৰো বেয়া লাগিব। এইটো কাৰণে ইণ্ডিয়াত একো ভাল কাম নহয়, বুজিছ? কোনেও সময়ৰ কথা নাভাবেই। হেৰৌ লোকৰ ঠাইত গৈ প্ৰগ্ৰেম কৰিব লাগিব। এতিয়াতো সময়মতে আহ। সেইকাৰণেতো আমাৰ উন্নতি নাই। আমেৰিকাত গৈ চাবিচোন। অতো
ই আমেৰিকাত দেখি আহিছে নহয় অ আমেৰিকাত বিহু ৰিহাৰ্চল সময়মতে হয় তই মোৰ মৰমৰ জান আমেৰিকাত বিহু নহয় এবেলা এবেলা হৈ আছা সিহঁত কিজনী আহি আছে অ আহক আহক আপোনালোক আহিলে নহয় আমি ধন্য হৈ গলো এই ঠাট্টা নকৰিবি চাহাব দাদাক বা কিমান বুজাই পৰাই আহিছে বেছিয়ে তাইহে জানে আৰু হৰিকাই দিগন্তই মতা বুলি কোৱাহেঁতেন নহয় বাপেক ডালে ইয়াত গাড়ী দি থৈ গ'লহেঁতেন দিগন্ত দিগন্ত এইফালে আহিছিলো ভাবিলো সোমাই যাওঁ দাদা ঘৰত নাই জানো ছাৰোতো টিউচনলৈ গ'ল ঘৰত তোমাৰ আৰু মোৰ বাহিৰে কোনো নাই তোমাক ওচৰত লগ পাবলৈ মোৰ যে কিমান মন যায় ৰ'ব আপোনাৰ লগত মোৰ এটা কথা আছে কথা বৰ জৰুৰী নেকি অঁ জৰুৰী আপুনি ঘৰত কথাটো ক'লেনে নাই তুমি কিহৰ কথা কৈছা আমাৰ বিয়াৰ কথা নে এনেকৈ সদায় মোক চোৰৰ দৰে লগ কৰাই মতলব দলি নিশ্চয়ৰিব আপোনাৰ এই খঙলৈ মই ভয় নকৰোঁ আৰু শুনক ৰবাচোন তুমি বুজিবলৈ চেষ্টা কৰা মোক বিয়া পাতিবই লাগিব মই নামানো দলি তোমাৰ হৈছে কি তুমি আচলতে কি ক'বলৈ ওলাইছা মই আপোনাৰ সন্তানৰ মাতৃ হ'বলৈ ওলাইছো পৱন তুমি কেতিয়া আহিলা ইয়াক লগ পালা জানো সি কিবা ৰিহাৰ্চেলৰ কামত লাগি আছে মই তাতে লগ কৰোঁ এইবাৰে শেষ এইবোৰ তই বাদ দিব লাগিব এইবোৰ মানে আপুনি নাচ গানৰ কথা কোৱা নাইতো কিন্তু এইবোৰকে নকৰিব ঘৰতে বহি বহি কি কৰিম তই ঘৰতে শুই বহি কথা তাত মোৰ কোনো আপত্তি নাই কিন্তু সেই দিগন্ত চিগন্তৰ নিচিনা কিছুমান ডেকা ল'ৰাৰ লগত হলিগলি কৰিলে গাঁৱৰ মানুহে কিন্তু ভাল চকুৰে নাচায় ভাল চকুৰে চাবলৈ হলে আগতে মানুহৰ মনবোৰ ভাল হ'ব লাগিবতো এই ৰাতিখন মই তোৰ লগত তৰ্ক কৰিব খোজা নাই এটা কথা তই মনত ৰাখিবি মোৰ অবাধ্য হলে মই কিন্তু কাকো ক্ষমা নকৰিম দলি দলি বুজিছ এবাৰ কামটো হাতলৈ আহিবলৈ দে তাৰপিছত চাবি তোৰ ককাৰে কি কৰে কিয় বৰ গহীন হৈ দেখুৱাইছে যে নে মই কামটো নাপাম বুলি ভাবিছ দিগন্ত দিগন্ত কি হ'ল তহঁতকেইটা একেলগে আহিলি যে তই খবৰটো পাইছনে নাই খবৰ কি খবৰ স্কুলৰ কামটো পৱনে পালে পৱনে কিন্তু নিশাইতো কৈছিল হীৰেণ চলিহাই পৱনেতো জানিছিল এই কামটো মোৰ কিমান দৰকাৰ আছিল যিটো কামৰ কাৰণে সি মোক উৎসাহো দিছিল তাৰ পিছতো তোক ঠগিছে দিগন্ত আচলতে সি তোৰ ভালটো নিবিচাৰে তোৰ ভাল হোৱাটোৱে নহয় আমাৰ সকলোৱে ভাল হোৱাটো সি নিবিচাৰে কি পাগলৰ নিচিনা কথা ক'বলৈ আহিছ চৰকাৰী কাম মই লওঁ বুলিলে ল'ব নোৱাৰো নহয় চৰকাৰী কাম
এই কামটো তই কেনেকৈ পাইছ মই নাজানো বুলি নাভাবিবি। তই কিয় গোটেই গাঁৱৰ মানুহে জানে। আৰু তই এটা কথা নাজান নেকি যে যাৰ বান্দৰ সিহে নচুৱাব। এতিয়া গীত গাবলৈ মোক কৰিবলৈ মাতিব জানো? নামাতে। এইটো চিমেণ্ট শিল ইটা বালি কাঠ বাটামৰ কাম, এইটো ঠিকাদাৰৰ কাম। তইতো মোৰ দেউতাৰক জানই। জানো, আজি মই সকলোৱে জানো। কিন্তু পৱন, তই কেৱল মোৰ এটা কামেই কাহিনীয়ে নাই, তই মোৰ সপোনবোৰো হত্যা কৰিছ। মই কেৱল দেউতাক অকণমান সুখ দিব বিচাৰিছিলো। ভণ্টি দলিক এজন ভাল ল'ৰাৰ লগত বিয়া দিব খুজিছিলো। কিন্তু তই কেইটামান টকাৰ লোভত মোৰ এই সপোনবোৰক হত্যা কৰিছ। ঠিক আছে, মই যাওঁ। কিন্তু তই এটা কথা পাহৰি যাবি যে দিগন্ত নামৰ এজন তোৰ বন্ধু আছিল। দিগন্ত, ঠিক আছে, মই তোৰ কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিম। আৰু হেৰি নহয়, তই দলিৰ বিয়াৰ বাবে চিন্তা কৰিব নালাগে। তই ক যদি মই তাইৰ বাবে এটা ভাল ল'ৰা চাব পাৰোঁ। যা যা। আপুনি ইমান নিজ মনৰ মানুহ বুলি মই ভবা নাছিলো। নাই, আৰু মোক কোনেও বুজোৱাৰ দৰকাৰ নাই। আৰু শুনক, আজিৰ পৰা এইখন ঘৰত আৰু ভৰি নিদিব। মোমাইৰক তই তেনেকৈ কৈছ? শুন মামা, মই ৰাজনৈতিক দালাল এটাৰ লগতহে কথা পাতিছো। কিন্তু তোৰ হিৰেণৰ ওপৰত তোৰ ইমান খং উঠিছে কিয়? কিয় উঠিছে মানে? দিগন্তক কামটো দিয়া বুলি মোক কথা দি। দিগন্ত? দিগন্ত কোন? সেই নিত্যা মাষ্টৰৰ ল'ৰাটো। তেওঁক কাম দিবলৈ মই হিৰেণক বন্ধ কৰিছো। আপুনি? মই। কিন্তু নাই, কোনো কিন্তু নাই। মুঠৰ ওপৰত মই নিবিচাৰো মোৰ ঘৰৰ মানুহে এইখন গাঁৱৰ মানুহৰ লগত হলিগলি কৰক। ক'ত যাও? মই কৈছো ক'ত যাও? দিগন্তৰ ওচৰলৈ ক্ষমা খুজিবলৈ। তোমাকতো মই চিনি পোৱা নাই। মই পৱন, দেউতাৰ লগত আপোনাৰ ফোনত কথা হৈছিল নহয়। তাৰ মানে তুমি বুবুল বৰাৰ? হয়। বহাচোন, বহা 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 বহা। কৈছো দেখোন, তোক মই অলপো বেয়া পোৱা নাই। কিন্তু এটা কথা মই আগতেও কৈছিলো যে তোৰ আৰু মোৰ সম্বন্ধটোৰ কথা তোৰ দেউতাৰে কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। নালাগে ল'ব, কিন্তু কেতিয়াবা যদি দেউতাৰ লগতো সম্বন্ধ ছিঙিবলগীয়া হয়, তই জানো মোক আশ্ৰয় দিবি? নিশা, নিত্যানন্দ, আচৰিত হৈছ নহয়, কিন্তু উপায় নাই। আজি মই তোক উপজাচি মাতিব লগা হ'ল। কিবা কথা আছে? এইবোৰ অভিনয় তই মোৰ আগত কৰিব নালাগে। তই কি অকণো বুজা নাই? তই বিশ্বাস কৰ, মই সঁচাকৈ। থাকক, কথা বঢ়াই লাভ নাই। মাত্ৰ তোৰ ল'ৰাক বুজা, নিশাৰ সংগ ত্যাগ কৰক, নহলে। নিশা? তেওঁ আমাৰ ঘৰলৈ সদায় যায়। দিগন্তহঁতৰ লগত তেওঁ সম্বন্ধ ভাল। ইয়াতকৈ মই আৰু একো নকওঁ। বাহ, তইতো বৰ ভাল কথা ক। অৱশ্যে তোৰ দুখ নাই। আৰু তইতো জানই নিশা মোৰ একমাত্ৰ ছোৱালী। সেয়ে তই তোৰ যদি কেতিয়াবা টকা দৰকাৰ হয়, মোৰ ওচৰত হাত পাতিবি। মই তোক 10-20 ও
তেখেতৰ এটা মাইল ষ্ট্ৰক হৈছে। এজন স্পেচিয়েলিষ্টক দেখুৱালে ভাল হ'ব, কিন্তু এটা কথা সাৱধান হ'ব লাগিব, তেখেতক কোনো কাৰণতে উত্তেজিত হ'বলৈ দিব নালাগিব, নহ'লে কিন্তু বিপদ হ'ব। দিগন্ত, ঐ দিগন্ত, দিগন্ত। অ হৰিহৰ কাই দেখোন, তুমি পিছফালে দি ওলালা যে? আগত হৈ পৱনহঁত ৰখি আছে, সেইকাৰণে পিছফালে আহিলো। বাপেৰে গা ভাল পাইছে? অ ভাল পাইছে। নিশা এইবোৰ মই কি শুনিছো? আকৌ কি হলো হৰিকাই? তাইকে সুধ। পৱনে আজি গোটেই ল'ৰা সোপাক চাহ মিঠাই খুৱাইছে। 10 দিন পিছত বোলে তাৰ বিয়া। এতিয়াও ক'ব লাগিব নেকি তাৰ বিয়া কাৰ লগত ঠিক আছে? দলি, তুমি ইমান ৰাতিখন ইয়াত কি কৰিছা? তই বুজা নাই লম্পট, তই মোক সৰ্বনাশ কৰি হাৰি যাম বুলি ভাবিছ? চৈত্ৰ লম্পট, তুমি এইবোৰ কি কৰিছা? তুমি এইবোৰ কি কৰিছা? তই নিশাৰ জীৱনৰ পৰা আঁতৰি যা, নহ'লে তোক মই চাই ল'ম। কি হৈছে এইবোৰ? কি হৈছে? বাহিৰত মানুহজনে থাকিবলৈ ঠাই বিচাৰি আহিছিল, মই পঠিয়াই দিলো। আহিছিলা মোৰ কাষলে, মিঠা কিহৰণ দিবলে, মিঠা প্ৰেমেৰে মিঠা কথাৰে, মিঠা প্ৰেমেৰে মিঠা কথাৰে, মিছা মৰম দিবলে, মিছা মৰম দিবলে, তুমি আহিছিলা মোৰ কাষলে, মিঠা কিহৰণ দিবলে, মিঠা প্ৰেমেৰে মিঠা কথাৰে, মিঠা প্ৰেমেৰে মিঠা কথাৰে, মিছা মৰম দিবলে, মিছা মৰম দিবলে। কথাবোৰ সুৰ কিয়নো এনে কথাবোৰ সুৰ মিঠা প্ৰেমৰ অনুভূতি চকুলো হয় মিঠা প্ৰেমৰ অনুভূতি চকুলো হয় তুমি আহিছিলা মোৰ কাষলে মিঠা কিহৰণ দিবলে মিঠা প্ৰেমেৰে মিঠা কথাৰে মিঠা প্ৰেমেৰে মিঠা কথাৰে মিছা মৰম দিবলে মিছা মৰম দিবলে তোমাৰ
এতিয়া লগৰী হ'ম বুলি কথাও দিছিলা লগৰী হ'ম বুলি কথাও দিছিলা এতিয়া যে তুমি আনৰ হৈয়ে যাবা এতিয়া যে তুমি আনৰ হৈয়ে যাবা মিছা এই প্ৰেম মিছা মিছা এই প্ৰেম মিছা ডলি অ ডলি দেউতাই ভাত খাব নেকি বাপু তাই কি হৈছে জানো আজি দুদিনমান মাতকে শুনা নাই ডলি অ ডলি ডলি অ ডলি 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 হেই ডলি ডলি বাই ডলি 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 বাপু দেউতা বাপু তহঁতৰ মৰমক নেওচি এনেকৈ যাব লগা হ'ব বুলি মই কেতিয়াও ভবা নাছিলো কিন্তু কি কৰিম ক মানুহৰ ভিতৰত যে এটা দয়া মায়া হিংসুক পশু থাকে সেয়া বুজি পাওঁতে মোৰ বহুত দেৰি হৈ গ'ল প্ৰবন্ধাক মই বৰ বিশ্বাস কৰিছিলো কিন্তু তেওঁৱে মোৰ লগত চৰম বিশ্বাসঘাতকতা কৰিলে ভাল পোৱাৰ এই কলংক নিজৰ দেহত লৈ মই কেনেকৈ জীয়াই থাকিম ক গলোগৈ পাৰ যদি মোক ক্ষমা কৰি দিবি ডলি ইয়াক আৰু আমি এনেদৰে চাই থাকিব নোৱাৰো দেই আমাৰ মাজৰ এতিয়ালৈকে দুটাক মাৰিলেই বুজিছ কাইলৈ যে আমাৰ মাজৰ কোনোবাই নেমাৰিব মানে নাই চাবা যাতে এইবিলাক কথা নিশাৰ কাণত নপৰে কিন্তু ভিনদেউ এই কিবা এখন চিঠিৰ যে কথা শুনিলো চিঠি পাৰ যদি এবাৰ মোমায়েৰক ক্ষমা কৰি দিবি দিগন্তকো মই ক্ষমা খুজিম
ভিনদকো মোৰ লগতে লৈ যাম। ভিনদয়ে বুজি পাইছে সম্পত্তিয়ে নহয় মানুহে আচল।